ai di like akan nomor sudah ikuti wari masa sudah masih so kangen bagi dan zakar sangi mara masina pagi nau tomongi komona hariba asamis di marwonda iba kusi wari se mayang Muhammad pasok tahan begini aja munipuri bahasa jika ama okaje nongtomom Mangol sungu জীবনী ৰাইজৰ আগত পঢ়ি শুনাই দিলে এখেতৰ কন্যা সিহঁতৰ ছোৱালী নঙালিষ্ণা দেৱীয়ে এতিয়া অসমীয়া ভাষাৰ যিটো লিখা আছে এই অসমীয়া ভাষা আমাৰ ভাইটি অন্তম প্ৰমোদ সিঙে পঢ়ি শুনাব এখেতৰ পৰা এই জীৱনীটো পঢ়াৰ পিছত আপোনালোকে এখেতৰ বিষয়ে কিছু জানিব বুলি মই বিশ্বাস গতিকে এতিয়া পঢ়ি শুনাই দিয়া Presiden ki yata matungin na hojik Thomas Komi Hikok Nongtomo Mongol Singhagi Uchiwari Khomia Londa Patokuna Tahanjari Thomas Komi Hikok Nongtomo Mongol Kingho Siri Lekho Siri Devananda Rajkua Obofrprapto Hikok Jiboner Lokwa Onek Byoktir Smriti Kotha Monor Majot Sanchito Hoi Ase Hojai অঞ্চলৰ দক্ষিণ হজাই হাইস্কুলত কম দিনৰ কাৰণে লোক পোৱা সদালাপী সৰবৰাহী সহকৰ্মী শিক্ষক বন্ধু আছিল নংথনবম মংগল সিংহ জীৱনৰ কম আয়ুসেৰে বেছি কাম কৰি খ্যাতি অৰ্জন কৰা মংগল সিংহৰ মহৎ জীৱন সাধনাই আমাক বহু প্ৰেৰণা যোগাইছে সেইজন মহানৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ জীৱন কথা নংথনবম ইন্দ্ৰকুমাৰৰ পৰা তথ্য সংগ্ৰহিত কৰি লিপিবদ্ধ কৰা হ'ল অসম ৰাজ্যৰ নগাঁও জিলাৰ হজাই মহকুমাৰ অন্তৰ্গত হজাই ৰেলৱে ষ্টেচনৰ পৰা দক্ষিণ পশ্চিম কোণত প্ৰায় 2.5 কিলোমিটাৰ নিলগত আমতলা গাঁওখন অৱস্থিত বুৰঞ্জী প্ৰভাৱিত কচ্ছাকৃতি দ্বীপৰ লেখিয়া সেইখন গাঁৱৰ প্ৰথম আগশাৰীৰ মাজভাগত থকা নংথনবম পৰিয়ালৰ ঘৰত নংথনবম মংগলদেৱৰ 1946 চনৰ 17 আগষ্ট মংগলবাৰৰ শুভ লগ্নত জন্মগ্ৰহণ কৰিছিল তেওঁৰ পিতৃৰ নাম স্বৰ্গীয় নংথনবম তোলাণ্ড আৰু মাতৃৰ নাম স্বৰ্গীয়া নংথনবম অম্বী ৰাজানী তেওঁৰ পিতৃ তোলাণ্ড এজন সমাজপ্ৰিয় ৰাইজৰ শুভাকাংক্ষী কবিৰাজ আৰু পুৰাণৰ কথা পঢ়োতা আৰু কওঁতা আছিল তাৰোপৰি গাঁৱৰ সভা সমিতিবোৰৰ সম্পাদক হৈ গাঁৱৰ বহুতো উন্নতিমূলক কাম কৰি গৈছিল প্ৰাথমিক আমতলা প্ৰাথমিক বিদ্যালয়খন পূৰ্ণাংগ ৰূপ দিয়া তেওঁৰ বিশেষ অৱদান আছে নংথনবম মংগল তেখেতৰ জ্যেষ্ঠ পুত্ৰ নংথনবম মংগল 1952 চনত আমতলা প্ৰাথমিক বিদ্যালয়খনত নাম ভৰ্তি কৰি শিক্ষা লাভৰ প্ৰথম সোপানৰ পাতনি মেলিছিল তেওঁ পঢ়া-শুনাৰ প্ৰতি ধাউতি থকাৰ হেতু 1957 চনত তৃতীয় শ্ৰেণী পাছ কৰি উচ্চ শিক্ষাৰ বাবে হজাইৰ আব্দুল হাছিব হাইস্কুলত পঢ়িছিল পিছত 1966 চনত উক্ত বিদ্যালয়খনৰ পৰা প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈ 1964 চনত স্থাপিত হজাই কলেজত
আইএলৈকে পঢ়িছিল। মংগলদেৱৰ জীৱনৰ পোনপ্ৰথমতে ইংৰাজী 1968 চনত স্থাপিত দক্ষিণ হাজাৰ হাইস্কুলখনত অবৈতনিক শিক্ষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। এই স্কুলখনত কিছুদিন কাম কৰাৰ পিছত অসম চৰকাৰে মাহে 100 টকা দৰমহা দিয়া শিক্ষক নিযুক্তি আঁচনি মতে 1974 চনত শিক্ষকৰ পদত নিযুক্তি পাই উত্তৰ হোজাই আলীনগৰ প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিল। সেইখন স্কুলত কেইবা বছৰো কাম কৰাৰ পাছত মিলিকবস্তি প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰিত হৈ আহিছিল। তাতে কিছু বছৰ কাম কৰাৰ পিছত 1993 চনত আমতলা প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰিত হৈ আহিছিল। তেওঁ প্ৰধান শিক্ষকৰ পদত সেইদৰে কাম কৰি পিছত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ 1997 চনৰ 1 জুন তাৰিখে ইহলীলা সম্বৰণ কৰিছিল। স্বৰ্গীয় মংগলদেৱ সৰু কালৰে পৰাই সঁচা কথা কোৱা, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা আছিল। তেওঁৰ হৃদয়খনো অতি কোমল আছিল। ল'ৰা কালত মাৰ লগত পুৰাণৰ কথা শুনিবলৈ গ'লে কাহিনীৰ মাজত যদি দুখ বেদনাদায়ক থাকে তেন্তে চকুলো টুকি কান্দিছিল। তেওঁৰ মনত জিজ্ঞাসা আৰু অনুসন্ধিৎসু ভাৱনা থকাৰ উপৰিও দিনলিপি লিখা, গীত নাটক আদি লিখা, সমাজৰ ৰীতি নীতি সংশোধন কৰি উন্নত মানৰ কৰা আদি ভাল পাইছিল। স্বৰ্গীয় মংগলদেৱ তেওঁৰ হাইস্কুলীয়া জীৱনত কাছাৰ জিলাৰ স্বৰ্গীয় কুশন্তনুদেৱৰ সৈতে লগ পাই মিতেই কলা কৃষ্টি, মাৰ্চিয়েল আৰ্ট, থলুৱা খেল আদি সম্পৰ্কে বুজি লৈছিল। স্বৰ্গীয় কুশন্তনু মাৰ্চিয়েল আৰ্টছৰ গুৰু আৰু আপোনব পৰমদেৱমাৰু অৰ্থাৎ সন্মিলিত কলা কৃষ্টি সংঘৰ প্ৰতিষ্ঠাপক। উক্ত গুৰুজনাৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত হৈ মংগলদেৱে মিতেইসকলৰ কলা কৃষ্টি আৰু সমাজ উন্নতিকল্পে কাম কৰি আগুৱাই যাবলৈ মন মেলিছিল। ইংৰাজী 6 মে 1962 চনত প্ৰতিষ্ঠিত আমতলা ছাত্ৰ সন্মিলন ক্লাবৰ সদস্য হিচাপে জড়িত হৈ গাঁওখনৰ সেই সময়ত প্ৰচলিত জুৱা খেল, মদ বেচা আদিৰ কুপ্ৰবৃত্তিবোৰ নিবাৰণ কৰিবলৈ চেষ্টা কৰিছিল। ইংৰাজী 1968 চনৰ পৰা আপোনব পৰমদেৱমাৰু সংঘত জড়িত হৈ মিতেই কলা কৃষ্টি, মাৰ্চিয়েল আৰ্টছ, থলুৱা খেলা ধূলা আদি সম্পৰ্কে উন্নতিমূলক কামত লাগি ভাগি আহিছিল। মহৎ লোকৰ জন্ম বা মৃত্যু দিৱস পালন কৰি স্মৰণ কৰা, উক্ত ব্যক্তিজনক সন্মান প্ৰদৰ্শন কৰা আৰু জাতিটোৰ প্ৰতি প্ৰেম ভক্তি থকা বুজাই বুলি তেওঁ ভাবিছিল। সেয়ে তেওঁৰ নেতৃত্বত উক্ত সংঘৰ সৌজন্যত ইংৰাজী 1971 চনৰ 3 জানুৱাৰী তাৰিখে মণিপুৰৰ বীৰ পাওনা ব্ৰজবাসী জন্মোৎসৱ আমতলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰিছিল। ইয়াৰ উপৰিও বীৰ টিকেন্দ্ৰজিৎ, য়াদীপক থাম্বানো, ধৰ্মগুৰু লাইনিহাল নাৱৰীয়া ফুলদেৱৰ স্মৃতি দিৱস পালন কৰি আৰ্হি দেখুৱাইছিল। আপোনব পৰমদেৱমাৰুৰ জৰিয়তে মুক্না মণিপুৰী কুস্তি মাইবা কবি পাতি ইয়াৰ সংবিধান প্ৰস্তুতিৰ প্ৰচেষ্টা চলাইছিল। গুলটি মাৰাৰ জৰিয়তে লক্ষ্যভেদ প্ৰতিযোগিতা নাউৰি কাপা খুচুমচাঙে হেদানবা উলিয়াইছিল। খেলুৱৈসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিছিল। লগতে সামাজিক সাংস্কৃতিক লিখন চানবা পৰিখেল, থাবল চংবা, জোনাকী পোহৰত নচা এবিধ নাচ আদি কিছুমান নীতি নিয়ম উন্নত ধৰণলৈ সংশোধন কৰিছিল। তেওঁ মণিপুৰী সাহিত্য পৰিষদ সংস্থানটোৰ লগত জড়িত হৈও ৰাইজৰ সেৱা আগবঢ়াইছিল। তেওঁ কিছুমান মূল্যৱান কিতাপ লিখি থৈ যায়। তাৰে ভিতৰত প্ৰকাশিত কিতাপ দুখন হৈছে 1 নম্বৰ নংগী পলৈ দি আছিৰা ড্ৰামা,
2 নম্বৰ চন্নবী তাম্বা নীতি শিক্ষা অপ্ৰকাশিত ড্ৰামা কিতাপ হৈছে 1 নম্বৰ নংখং কৈবা 2 নম্বৰ মাংক্ৰা বাসনা তেখেতে বহুতো গীতি কবিতা লিখি থৈ যায় তেওঁ গীতি কবিতা দেখাও লামদাম অৰ্থাৎ অসম ভূমি যোৱা 2004 চনত সজাগ অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্থ বিশেষ অধিৱেশনত লাইটঞ্জন চন্দ্ৰহংসদেৱে পৰিৱেশন কৰিছিল মণিপুৰী সাহিত্য পৰিষদ নগাঁও ডিষ্ট্ৰিক্ট কমিটিয়ে উক্ত কবিতাখন সপ্তম শ্ৰেণীৰ মণিপুৰী পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে লগতে তেওঁৰ ড্ৰামা কিতাপখন নগাঁও জিলাৰ ভিতৰত প্ৰথম প্ৰকাশিত ড্ৰামা কিতাপ বুলি স্বীকৃতি দিছে তেওঁ থাম্বালনু নিক্সিমানা হেন্দানাবা চাঙেংকুট সজায় থাম্বালনু সুৱৰণী বঁটা প্ৰতিযোগিতা পৰিষদ সজায় মিতেইলন কনবালু অসম মিতেই ভাষা সংৰক্ষণ সমিতি অসম সংগঠিত কৰি ৰাজ্যৰ সেৱা আগবঢ়াইছে তেখেতৰ বহুমূলীয়া অৱদান হৈছে 1985 চনত প্ৰতিষ্ঠিত আমতলা মধ্য ইংৰাজী বিদ্যালয়খন তেওঁৰ প্ৰচেষ্টাতে গঢ়ি উঠিছে আমতলা উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰতিষ্ঠাত তেখেতৰ অৱদানো নুই কৰিব নোৱাৰি স্বৰ্গীয় মংগলদেৱে কেৱল নাটক লিখাই নহয় বৰং নিজেও নাটকত বা যাত্ৰাত অভিনয় কৰিছিল সজাই নতুন বজাৰ স্থিত ইমা গেথেল আৰম্ভী মন্দিৰ স্থাপন আৰু নিৰ্মাণৰ কাৰ্যত তেখেতৰ বহুমূলীয়া অৱদান কোনেও কেতিয়াও পাহৰিব নোৱাৰে তেওঁৰ উদ্যম আৰু দক্ষতাৰ বাবে স্বৰ্গীয় প্ৰজা উচন্তনু সিংহদেৱে তেওঁক সজাই পৌৰম থৌমাম্বা অৰ্থাৎ সজাই কলা কৃষ্টি সংঘৰ পৰিচালক সঞ্চালক বুলি পদবী দি সন্মানিত কৰিছিল তেওঁ মিতেই ভাষাৰ কিছুমান শব্দ উদ্ভাৱন কৰিছিল তাৰে ভিতৰত তাৰিখক নংসিং প্ৰশিক্ষণক য়েন্দম সহানুভূতিক নুংখাংমিনাবা প্ৰদৰ্শনিক গেল উৎপা আদি উল্লেখনীয় তেওঁ নিজৰ ভাষা আৰু কলা সংস্কৃতিক অতি ভাল পাইছিল সেই বুলি আনৰটো নিন্দা নকৰিছিল বৰঞ্চ সন্মানহে কৰিছিল তেওঁ মাতৃভাষাৰ প্ৰতি ভাল পোৱাৰ উদাহৰণ দাঙি ধৰিব পাৰি প্ৰথমটো হৈছে সজাই মহকুমাৰ মণিপুৰী মিতেই অধ্যুষিত এলেকাত প্ৰাইমাৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মাতৃভাষাৰে শিক্ষা লাভ কৰাৰ দাবী আপত্তি মণিপুৰী সাহিত্য পৰিষদক তুলিছিল দ্বিতীয়তে 1983 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত সদৌ অসম ৰাজ্যৰ যি গণজাগৰণ হৈ আন্দোলন কৰিছিল সেই সময়ত সজাই মহকুমাৰ মিতেই ৰাইজে শান্তি কমিটি গঠনৰ ক্ষেত্ৰত কমিটিৰ নামাকৰণতো মাতৃভাষাত হ'ব লাগে বুলি অতি সাহসেৰে থিয় হৈছিল সেই দিনটো আছিল 14 ফেব্ৰুৱাৰী 1983 চন তেওঁৰ জীৱনৰ শেষৰ ফালে ধৰ্মগুৰু লাইনিংহল ফুলদেৱৰ প্ৰকাশিত পুৰাণ গ্ৰন্থ আদি পঢ়ি ইয়াৰ প্ৰেৰণাত অনুপ্ৰাণিত হৈ পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰম তপ এই কথাষাৰ বুজি পাই 1992 চনত মিতেইসকলৰ প্ৰকৃত আপক ধৰ্মত দীক্ষিত হৈছিল আপকৰ অৰ্থ হৈছে জগত পিতা পৰম ব্ৰহ্ম বা সৃষ্টিকৰ্তা স্বৰ্গীয় মংগলদেৱ ইহ সংসাৰত নাই তেওঁ 51 বছৰ পূৰ্ণ হওঁতেই কম বয়সতে মৃত্যু হৈছিল তেওঁৰ পত্নী চন্দ্ৰমুখী আৰু ল'ৰা 3জন আৰু ছোৱালী 4জনী এৰি থৈ যায় তেওঁ অকালতে বিয়োগ হোৱাটো গাঁও তথা সজাই অঞ্চলৰ বাবে অপূৰণীয় ক্ষতি তেওঁ আমাৰ সকলোৰে বাবে মূল্যৱান ৰত্নস্বৰূপ তেখেতক এগছি বন্তি আৰু পুষ্পাঞ্জলি দি স্মৰণ কৰোঁ আৰু সন্মান জনাও আহক ꯑꯩꯈꯣꯏꯒꯤ ꯁꯦꯀ꯭ꯔꯦꯇꯔꯤ ꯑꯣꯏꯕꯤꯔꯤꯕ ꯗꯥꯃꯣ ꯄ꯭ꯔꯃꯣꯗꯅ ꯑꯁꯥꯃꯤꯒꯤ ꯃꯔꯣꯟꯗꯁꯨ ꯄꯥꯗꯨꯅ ꯇꯥꯍꯟꯕꯤꯈ꯭ꯔꯦ ꯏꯗꯤ অলপ আগতে
আমাৰ ছেক্ৰেটাৰী গৌতম কমল সিংহই অসমীয়া ভাষাৰে লিখা এই গৌতম মংগল সিংহদেৱৰ চমু জীৱনী পঢ়ি শুনালে। ইয়াৰ পৰা তেখেতৰ বিষয়ে কিছু কথা কিছু আভাস পোৱা গৈছে বুলি মই ভাবোঁ। আৰু ইয়াৰ পিছত ইয়াৰ মানে কাৰ্যসূচীটো আৰু অলপ আছে। ইয়াত তেখেতে কিছুমান মানে গীত তেওঁ মানে লিখি থৈ গৈছিল। সেই গীতটো